কি চিনপাচোন তাৰপিছত মই দেখোন আকৌ ডিউটি জইন কৰিব হ'লে মোক চব বুলি ক'ব নামখনত আপুনি পাগলা হ'ব লাগিব দাদা আৰু এই লাঞ্চত আপোনাৰ বেছি বেলেগ একো নাথাকে মুড়ি থাকিব और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए নমস্কাৰ সত শ্ৰী আকাল আদাব কেমছো আসসালামু আলাইকুম খুলুমবাই তো আপোনালোকে নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছো আৰু আজি মোৰ লগত আছে মোৰ ভাইটি মানে খুৰাৰ ভাইটি আৰু যে নহওক আৰু আপোনালোকে থাম্বনেল চাই গম পাইছে কাক আজি মই প্ৰেম কৰিব গৈ আছো আৰু পোনপ্ৰথমে আপোনালোকক মই ক'ব বিচাৰিছো ইয়াৰ আগৰ ভিডিঅ'টো যিমানখিনি আপোনালোকে মৰম দিলে তাৰ কাৰণে মই একদমেই হেপী বহুত সুখী মই ভিউৱাৰ্ছ যদিও ইমান হোৱা নাই কিন্তু শ্বেয়াৰ ভালেখিনি হৈছে अरे कहना क्या चाहते हो বহুতখিনি বুলি কওঁতে আপোনালোকৰ বহুত বেছি নহয় 14-15টা মান হৈছে ইয়াৰ আগতে মোৰ ভিডিঅ' শ্বেয়াৰ হৈছিল 4-5টা মানলৈকে শ্বেয়াৰ হৈছিল কিন্তু এবাৰ 14-15টা হৈছে আৰু এবাৰ আদাৰ্ছ ব্যক্তি এটা মানে শ্বেয়াৰ কৰিছে আগতে যদিও মোৰ ভিডিঅ' শ্বেয়াৰ হৈছিল 4-5 জনে কৰিছিল সেইকেইজন মোৰ বন্ধু বান্ধৱী তেনেকুৱা আছিল মানে মোৰ লগত সম্পৰ্ক থকা মোৰ খাতিৰত মোক সমৰ্থন কৰি তেওঁলোকে ভিডিঅ' শ্বেয়াৰ কৰিছিল ভালে হওক বা বেয়া হওক কিন্তু এইবাৰ মানুহে ভাল পায় অলপ এণ্টাৰটেইনমেণ্ট পায় মোৰ যোৱাটো ভিডিঅ'ত সঁচাকৈ মোৰ ভিডিঅ' বহুত কেইটাই শ্বেয়াৰ হৈছে বৰ্তমানলৈকে যদিও 14-15টা মোৰ তাতকৈ বেছি যেন পাই আছো কিন্তু গোটেইখিনি চাব নোৱাৰে তাৰ কাৰণে মই আপোনালোকক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো যেই নহওক আপোনালোকে গমেই পাইছে মই আজি কাক প্ৰেম কৰিব গৈ আছো হয় মই আজি সেই ওপৰৰ মালক মানে ওপৰৰ মাল বুলি ক'লে আপোনালোকে কাক বুজে সেইজনক মানে সেইজন নহয় সেইজনৰ চৰিত্ৰটো যিয়ে ছ'চিয়েল মিডিয়াত দি অভিনয় কৰি অভিনয়ৰ মাধ্যমেৰে আৰু তেখেতক মই আজি প্ৰেম কৰিম আৰু তেখেতৰ নাম হৈছে আৰিফুল ইছলাম দাদাৰ ঘৰ ৰঙিয়াত আৰু দাদা থাকে গুৱাহাটীত মই আজি 10 দিনমান আগত দাদাৰ নাম্বাৰটো মই ফেচবুকত লৈছিলোঁ এনে কথা হ'ম বুলি এনে চিনাকি হ'ম বুলি তেনেকৈ নাম্বাৰ লৈছিলোঁ কথা পতা হোৱা নাই কিন্তু SMS কৰা যায় চ' মই তথাপিও মোৰ মোবাইলৰ পৰা কল নকৰোঁ মোৰ আজি ভাইটিৰ পৰা মই দাদাক কল কৰিম যে নহওক আপোনালোকক কিমান এণ্টাৰটেইনমেণ্ট দি যাব পাৰোঁ আৰু ভিডিঅ'টো বেছি লম্বা কৰাৰ চেষ্টা নকৰোঁ মই শ্বৰ্ট কৰিম এইবাৰ আজিৰ ভিডিঅ'টো যিমানখিনি পাৰোঁ মই তো বৰ বেছি দেৰি নকৰে আজি দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই যাওক কিমান এণ্টাৰটেইনমেণ্ট দিব পাৰোঁ কিমান আপোনালোকক হাঁহি দিব পাৰোঁ হাঁহিৰ খোৰাক আনিব পাৰোঁ সেইখিনিয়ে লক্ষণীয় হ'ব ফোন কৰিম এতিয়া কল লগাম ৰিচিভ কৰিব লাগে মই ৰাতিয়ে কৰোঁ কাৰণ ৰাতি মানুহবিলাকে চব ব্যস্তৰ পৰা আজৰি হয় তো সেইকাৰণে মই ৰাতিয়ে প্ৰায় প্ৰেংক ৰাতিয়ে কৰোঁ তো মই এতিয়া কলটো লগাম কি কয় কি নকয় ভালো নালাগে চিনাকি যিহেতু হোৱা নাই বেছি ধেমালি কৰিব চেষ্টা কৰিম যদি নোৱাৰোঁ মই আৰু তাতে সমাপ্ত কৰি দিম কাৰণ মই এদিনো কথা পাতি পোৱা নাই কমফৰ্টেবল নহয় দাদাৰ লগত মোৰ এতিয়া লগ বন্ধু হ'লে মই তেতিয়া টেনশ্যন নল'লোঁ হয় কিন্তু তথাপিও ভাল নালাগে দিয়কচোন যেই নহওক মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই যাওক কি কি এণ্টাৰটেইনমেণ্ট দিব পাৰোঁ আৰু দাদাক কিমানখিনি মেণ্টেল প্ৰেছাৰ দিব পাৰোঁ হেল্ল' হেল্ল' হয় দাদা মই গুৰেশ্বৰৰ পৰা ক'লোঁ কোনে ক'লে গুৰেশ্বৰৰ পৰা ক'লোঁ মই হয় হয় কোনে কৈছে নেকিবে ক'লোঁ মই নেকিব কওকচোন মানে আপোনাৰ নাম আৰিফুল ইছলাম হয়নে হয় 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 কওক আপোনাৰ অভিনয়বিলাক মই সঁচাই বহুত ভাল পাওঁ বহুতেই ভাল লাগে আপোনাক মই তেতিয়াৰ পৰা ফ'ল' কৰিলোঁ মানে আপোনাক ভাল লগা হ'ল যেতিয়াই ঠেং ভাঙি দিম ওপৰৰ মাল কিবা এটা ভিডিঅ' বনাইছিল সেই ভিডিঅ'টোৰ পৰা আপোনাক বহুতেই ভাল লাগে অভিনয়বিলাক তাৰপিছত মই এতিয়া আপোনাক চিধায়ে ক'ম বাৰু বেছি ভেজলোৱা নকৰোঁ মানে আমি এখন তাৰমানে 2-3টামান ল'ৰাই এই 7টা ফিল্ম যে আছে 7টা ফিল্ম কি বুলি কয় ইংলিছত শ্বৰ্ট ফিল্ম এই শ্বৰ্ট ফিল্ম এখন তাৰমানে আমি বনাব বিচাৰিছিলোঁ এতিয়া ভাবছিলোঁ আপোনাকে আমি ল'ম বুলি সিলেকশ্যন আপোনাকে কৰিছিলোঁ মানে তাৰমানে তুমি যদি মোৰ চেনেলটো চাইছা গমেই পাইছা মই এই ভিডিঅ' বনাই নাই বহুত দিনা মই আৰু ইমান ভালকৈ তোমালোকৰ শ্বৰ্ট ফিল্মৰ হিৰ' হিচাপত ইমান ভাল এক্টৰ নহ'লে
নাই নাই আপোনাৰ অভিনয় সঁচাকে বহুতেই ভাল লাগে যিমানবিলাক ভিডিঅ' বনাইছে আপোনাৰ বহুতেই ভাল লাগে বহুত ভাল লাগিছে আপোনাৰ তাৰ কাৰণে আমি বহুতক চালো কিন্তু সেই আমাৰ এই ফিল্মখনৰ লগত বেলেগক দিলে মই ইমান ভাল নালাগিব যেন পাইছো মানে তোমাৰ ধৰা এতিয়া মই বেলেগ বেলেগ কিবা কিবি কামৰ লগতো জড়িত আৰু সেনেকে টাইমো নহয় দাদা আমাৰ ৰিকুৱেষ্টটো ৰাখক আৰু কিবাকে হ'লেও অলপ বেছি সময় নহয় আমাৰ ফিল্মখন বেছি লম্বা নহয় 30 মিনিট মান হ'ব চাগে 30 মিনিট হ'লেতো তোমাৰ মিনিমাম 10-15 দিন শ্বুটিঙত লাগবই দাদা আমাৰ বাজেট কম পইচা পাতি নাই না বেছি গম পাইছো হ'লেও তোমাৰ শ্বুটিঙততো টাইম লাগে অলপ শ্বুটিঙত আমি কৰি দিম আৰু কিবা কিবি এসপ্তাহ মানত ক্লিয়াৰ কৰি দিম গম পাইছো কিন্তু কথাটো হ'ল এতিয়া মই তাৰমানে চাকৰি এটা কৰো গতিকে সেইটো কাৰণে মই গম পাওঁ দাদা কিন্তু তাৰে মাজতো আপোনাক অলপ টাইম দিয়ক আমি বেলেগো কাহিনীটো কেনেকুৱা হ'ব মই আপোনাক অলপমান স্ক্ৰিপ্টটো কৈ দিম আপুনি শুনি ল'ব এনে ফিল্মখনৰ নাম তাৰমানে অলপ দাদা আমি ইউনিক দিছো মানে মোৰ লগ বন্ধুবিলাক কৈছে ফিল্মখন ভাল চলিব বুলি আৰু আপোনাক ললিটো একদম হিট চুপাৰ হিট মাৰি দিব তাৰপিছত ফিল্মখনৰ নাম দাদা আপুনি নাহিব দেই কিন্তু অলপ ফেমিলি হ'ব মই কলা হৈ কিয় জন্ম ললো মানে আপোনাক মানুহটো ব্লেক কৰি দিয়া হ'ব আপোনাৰ মানুহটো সঁচা সঁচিকে ব্লেক হৈ যাব আপুনি না আপনিতো ব্লেক নহয় কিজানি নাই নাই আপোনাৰ ইমান ব্লেক নহয় আপুনি ঠিকে বগাই মানুহ দেখোন সেনেকুৱা নাই আমি এতিয়া কাজল চাজল ঘূৰাই দিম আৰু আপোনাক মই এনে এতিয়া আপোনাক কলি বহুত লম্বা হ'ব নে এতিয়া সেনা কৈ থাকিব নোৱাৰিম কিন্তু আপোনাৰ দাদা শুনি লওক তাৰমানে আমাৰ 3-4 মান ফিল্ম এতে হেৰি দিম বুলি ভাবিছো তাৰমানে সংযোগ কৰিম বুলি ভাবিছো দাদা যেনে ধৰি লওক আমাৰ ফিল্মখন অসমীয়াত হ'ব কিন্তু হিন্দী ফিল্মৰ পৰা অলপ কপি কৰিম তাৰমানে একদম কপি নহয় আৰু যেনে আপোনাৰ ফিল্ম 3খন থাকিব হিন্দী ফিল্ম তেৰে নামখনত আপুনি পাগলা হ'ব লাগিব দাদা একদম পাগলা হ'ব লাগিব নাই একদম কপি নকৰো নহয় দাদা গমেই নাপাব চৰিত্ৰখিনিহে দিম অলপ আপোনাক কৈছো মই বেলেগটো নকওঁ ন দাদা তাৰপিছত আপুনি এসপ্তাহত বডি বনাব পাৰিব নে ফিল্মখনত জিমত যাব লাগিব কিন্তু দাদা নহয় দাদা আপুনি গোটেইখিনি শুনি লওকচোন দাদা জিম টিম গৈছিল নে আগতে যোৱা নাছিল সেইকাৰণে জিমত যোৱা যেনে লাগে আমি সেইকাৰণে আপোনাক চিলেক্ট কৰিছো তাৰমানে সেইটোও এটা ভাল লাগে তাৰ গজনী ফিল্মখন চাইছেনে দাদাই চুলিৰ কাটটো সেনেকুৱা হ'ব কিন্তু দাদা চুলিটো সেনেকে কাটিব লাগিব চেম কাট হ'ব নকয় দাদা নকয় সেইটো নকয় আৰু আপোনাক কিবা চিষ্টেম কৰি দিম নহয় দাদা পাৰো যিমান পাৰো আৰু কেইদিনমান চলিব আৰু গম পাব ফিল্ম আহি আছে বুলি দাদা তাৰপিছত আৰু লাষ্টত দিল জ্বলে ফিল্মখন চাইছেনে দিল জ্বলে খান লাষ্টত আপুনি হাল্লা কৰিব লাগিব দিল জ্বলি থকা তাতে দিম আৰু আমি চৰিত্ৰ এটা আছে আৰু দিল জ্বলে হেৰি অজয় দেৱগানৰ এইটো অলপ প্ৰেম কাহিনী হ'ব দাদা তাৰমানে এটা ছোৱালী থাকিব তাতে ছোৱালীটো আমাৰ এই গাঁৱৰে পইচা নেতা কাৰণে লৈছো তাৰপিছত লাষ্টত আৰু দাদা ইমানখিনি আপোনাক বুজাই থকা নাই লাষ্টত আহি যাব মে কালে সেইটো কিয়া হোৱা দিল ৱালে এটা গান শুনিছিলে দাদা এই লাষ্টত আপুনি সেইটো গান গাই পেলাই তাৰমানে ছোৱালীটো আপোনাক বাদ দিব আৰু দি পেলাই আপুনি এইটো গান গাই দিব লাগিব মই কিয় কলা হলো মে কালে হয় দাদা হয় কিয় দাদা নকৰে নেকি দাদা নাই
এনেতো মোৰ এইটো লাইনৰ ইণ্টাৰেষ্ট আছেই, মই নিজৰ চেনেলৰ কাৰণে কাম কৰিবই পৰা নাই, হয় দাদা। সেইটোতো হয় বাৰু, কিন্তু কথাটো হ'ল আৰু মোৰ এইফালে আমাৰ ৰিকুৱেষ্টটো ৰাখক আৰু দাদা, আৰু যাতে আপুনি খাৱা লোৱা টেনশ্যন কৰিব নালাগে, খাৱা লোৱা পুৰা ফ্ৰী দিম আমি। না সেইটোতো হয় বাৰু, আৰু সেইটো বেলেগ কথা। বাজেটটো আমাৰ একদম দাদা কম কাৰণে আপোনাক ভাবছো আমি যেনেকৈ নহওক আপোনাকে ফিক্স কৰি ল'ম আৰু। ঠিকে আছে, সেইটোতো বাৰু ঠিকে আছে, বুজি পোৱা সেইটো নহয় ঠিকে আছে। আৰু দাদা আৰু এই লাঞ্চত আপোনাৰ বেছি বেলেগ একো নাথাকে, মুড়ি থাকিব। देखा आपने लापरवाही का नतीजा है। তুমি কোনোবা ধেমালি কৰি আছা নেকি আৰু মোৰ লগত? নাই দাদা, বাজেট কম বুলি কৈছো না আপোনাক, আমি অলপ কম পইচাতে তাৰমানে শেষ কৰি দিম, সেনেকুৱাকে হেৰি খোৱাৰ ইমান এটা সেই নাই তাৰমানে। আৰু আপোনাক এনেই আপ ডাউনটো বাৰু আমি আনিব যাম, থৈ আহিম আপোনাক। সেইটো বাৰু হ'ব, কিন্তু এনে ধেমালি কৰি থকা যেনেই লাগছে মোৰ এতিয়া লাষ্টত। নাই দাদা, কিয় ধেমালি কৰিম দাদা, হা? ধেমালি কৰা নাই দাদা। মুড়ি থাকিব, পন্তা ভাত থাকিব দাদা। এইগিলাটো বৰ দিগদাৰ। দাদা ফিল্মখনতো চাব লাগিব দাদা, এই 5 ষ্টাৰত সোমাই দিবা। এইগিলা হ'ব দিয়া, এটা কাম কৰিম দিয়া, মই জনাম দিয়া তোমাক কি কৰোঁ। নাই দাদা, আজি জনাব লাগিব। দে হ'ব দে, কৰিম দে। দাদা কৰিম দে মানে, এতিয়া পইচা পাতি 500 মান টকা গুগল পে ফোন পে মাৰি দিম নেকি দাদা আপোনাক এডভান্স? নালগে ৰ'বা, এতিয়া বৰ্তমান নালগে ৰ'বাচোন। কিয় হা? দাদা লাগব দাদা, এই একো নহয় দিয়ক, আপোনাৰ একাউণ্ট নম্বৰটো দেখছো। বৰ্তমান নালগে ৰ'বা, মই এইটো নম্বৰতে গুগল পে আছে বাৰু, এইটো নম্বৰতে আছে, এইটোত তুমি দি দিব পাৰো। এইটো নম্বৰ 500 টকা দিম দাদা এডভান্স। হ'ব দে, আৰু শুনা পাই শ্বুটিং পাই মানে অলপ হেৰি কৰিব লাগিব, অলপ টাইম খিনি মিলাই ল'ব লাগিব, বুজি পাইছা না? দাদা আপোনাৰ সুবিধা মতে হ'ব দিছো। এই একাউণ্ট নম্বৰটো দিবনে দাদা এতিয়া? এইটো নম্বৰতে মোৰ গুগল পে আছে। লাষ্টত গানটো গাব পাৰিব নে নহয় দাদা? আমি কালি সেইটো তোমালোকে লাষ্টত মোৰ এনেকুৱা হান লাগছে, তাৰমানে তোমালোকে ধেমালি কৰি থকা যেন লাগছে। নাই দাদা, ধেমালি কিয় কৰিম দাদা, ইমান আমি ফিল্ম এখনৰ ইমানখিনি হেৰি ভাবি আপোনাক ফোন কৰিছো। আপোনাৰ বাহিৰতো আৰু বহুতেই আছিল, কিন্তু আপোনাক কিয় ল'লো? বুজি পাইছো, কিন্তু কথাটো হ'ল হেৰি হৈ আছে। কি দাদা? তাৰমানে এতিয়া ঠিকে আছে, ধেমালি কৰি থকা যেনহে লাগছে। ধেমালি কৰা নাই দাদা, নে আপুনি ঠিক আছে দাদা, মুড়ি খাব নালাগে দিয়ক, মুড়ি নেদাও আমি, পন্তা ভাতো নেদাও দাদা। শুনা, মই তোমাক জনাম দে এইগিলা, হা? কেতিয়া জনাব দাদা? আজিয়ে জনাব। জনাম দে, তোমাক অলপ দেৰিকে জনাই আছো মই, ভাবি চিন্তি। এই দাদা মোৰ লগকেইটা আছে, মোৰ লগত তাৰমানে আজি এতিয়া নে হ'ব দে, কৰিম দে ফাইনেল। দাদা পইচা কিন্তু নাই দাদা, 1000 টকা দিম আপোনাক, একদম চুপাৰ হিট। সঁচা কৰিব নে কি দাদা? কৰিম দে ফাইনেল। ফাইনেল হ'ব দে, বিদ্যা কৰিম দে। বিদ্যা কৰিব দাদা, বডিটো বনাব পাৰিব নে নৰে? আপোনাৰ বোলে আগতে বডি মাৰিছিলে, জিম মাৰিছিলে আপুনি? পৃথিৱীৰ কোনটো জিমত 7 দিনত বডি বনাব পাৰা? আপুনি বোলে আগতে জিম মাৰিছিল আগতে? জিম মাৰলি কি হ'ল, জিমটো বাদ দিলো না, এতিয়া খাই লৈ এতিয়া হ'বলৈ গেল আৰু। মিউট কৰি লৈছো। বহুত দিগদাৰ হৈছে, হ'ব দে কৰি দিম। দাদা আশা কৰিলো আৰু আমি পিছে। হ'ব ফাইনেল। দাদা কাটি নেটবোৰ হ'ব, আৰু কথা আছে অলপ। সোনকালে ক। কিয় বিজি আছে নেকি দাদা আপুনি? নাই, ব্যস্ত মানে এনেকুৱা ধৰণৰ নহয়, কিন্তু কোৱাচোন সোনকালে কোৱা। নে ফিল্মখনৰ কথা কোৱা, আপোনাৰ কিবা খং উঠছি? নাই, খং উঠলি মই তোমাক কৰিম বুলি ক'লো হয় নেকি? যে দাদা মুড়িও নালাগে আপুনি খাবা, পন্তা ভাতো খাব নালাগে, মেৰিগোল্ডো খাব নালাগে দাদা। হ'ব দে, আপুনি বেলেগ দি দিম আমি। এতিয়া পইচাটো দি আছো দাদা। হ'ব দে, তুমি হেৰি কৰিবা, এই পইচা পাতি এতিয়া নিদিলেও চলিলে হয়, কাৰণ যিহেতু ওচৰৰে মানুহ। একো নাই দাদা, 500 টকা এটা দিম, বেছি পইচা নাই দাদা, আৰু চুপাৰ হিট হ'ব ফিল্মখন দাদা, চবে কৈছি। দে হ'ব দে, চুপাৰ হিট হ'ব দাদা। হ'ব চুপাৰ হিট হ'ব, নিশ্চয় হ'ব, আমি যিখিনি বাৰু কৰিম। দে হ'ব দে, দে কাটিয়ে দিলাক দাদাই। মুড়ি খাব, পন্তা ভাত খাম দাদা, লাঞ্চত মানে মুড়ি থাকিব, পন্তা ভাত থাকিব। দাদা ধেমালি কৰাই বুলি ভাবিলে নে কি বা বুলি ভাবিলে আৰু
এইবাৰ লাষ্ট ফোন কৰি আৰু জনাই দিওঁ আৰু কাৰণ ইমান মই চিনাকি নহয় ইমানখিনি মোৰ চিনাকি নাই লগ বন্ধু হ'লে মই আপোনালোকক কৈছোঁ লগ বন্ধু হ'লে মই কমফৰ্টেবল হৈ কথা পাতি ভাল পালোঁ হয় লগটো খুলি দিছোঁ আপোনালোকে কেনে পাইছে গম নাপাওঁ মই কাৰণ যিহেতু দাদাৰ লগত একদিনো কথা পাতি পোৱা নাই প্ৰথমবাৰ কথা পাতিছোঁ কল ন হেল্ল' অ' দাদা এই দাদা অলপ কথা আছিল আৰু অলপ না মন কি হৈছে নকোৱাচোন কৰিম বুলি ক'লো দেখোন মই তথাপিও দাদা আপুনি খংকে কৈছে দাদা খং কৰিব লগা কথা নহয় মই শুনো মই কৰিম বুলি কৈছো হ'ব দে মই কৰিম হ'ব দে হা মই অলপ টেনচনত আছো মই হা দাদা ফেচবুকত কিয় নাম্বাৰ চাম্বাৰ দি থাকে বেলেগক ক'ত ফেচবুকত বেলেগত নাম্বাৰ দিছো মেছেঞ্জাৰত কিয় দি থাকে নাম্বাৰ চাম্বাৰ সুধিলি কাক নাম্বাৰ দিয়া গৈছে গোৰেশ্বৰ মানুহবিলাক কিয় দি থাকে আপুনি গোৰেশ্বৰ কাক নাম্বাৰ দিছো মোৰ কাক বা দিছে এসপ্তাহ আগত মনত কৰছ গোৰেশ্বৰতো মোৰ হেৰি আছে না গোৰেশ্বৰত মোৰ আলহী আছে গোৰেশ্বৰত নাম্বাৰ পাব পাৰে কোনোবাই নাই ফেচবুকত দিছিল আপুনি ফেচবুকত তোমাক আকৌ দিয়া নাই নাম্বাৰ দাদা গালি চালি নাপৰব আৰু মই চলমান এ তেৰিকা কি এইগিলা কি কৰি আছ বেয়া পাইছে নেকি অলপ ধেমালি কৰিলো মানে এই জানেতো মোৰ চেনেলটো আপুনি নাচাই চাগে আৰু ক'ত চাব আৰু আমাৰ চেনেল চাওঁ মই তোমাক পাই থাকো বা ফেচবুকতে পাই থাকো হেৰিও পাই থাকো অ তোমাৰ হোৱাটছএপৰ ষ্টেটাছত পাই থাকো নহয় চাই থাকো মই ভাবিছো নাই মই তাৰমানে কি জানা মই তাৰমানে অলপ কিবা এটা হেৰিত মই অলপমান টেনচন এটা আছো হয় তাকে মই তাৰমানে এই নাম্বাৰটো দি ফোন কৰি আছে কাৰণে মই আৰু হেৰি কৰিলো পিছে একদম চৰি কাইণ্ডলি চৰি একদম বেয়া নাপাব মানে প্ৰেংক কল মোৰ চেনেলটোত তাৰমানে প্ৰেংক কলে প্ৰায় ভাগ দিয়া যায় বেছি মানুহে ভাল পায় কাৰণে প্ৰেংক কলে দিয়া যায় আদাৰ্ছো কিবা কিবি থাকে ইণ্টাৰভিউ কিবা কিবি চ' আপোনাক মই ভাবিছো ভাবি চিন্তি বহুত ভাবি চালো তাৰপিছত মই ভাবিছো নাই আপোনাক কৰি দিওঁ একবাৰ তাৰ দিলো মই আপোনাৰ খংটো উঠা নাই বেয়া লাগিল মোৰ অলপ নাই ঠিকে আছে দে আকৌ এতিয়া গম পালো নহয় এতিয়া খং উঠা নাই দে বহুত ব্যস্ত আছিল নেকি নাই ইমানো নহয় কিন্তু কিবা এটা মই অলপ খেলি মেলি এটা হৈ আছে ৰবা দিয়ক মই আপোনাৰ লগত পিছত কথা পাতিম অডিয়েঞ্চক কিবা ক'ব নেকি দে ঠিকে আছে অডিয়েঞ্চক মানে আৰু কি ক'ম আৰু এই সলমান ভাইৰ চেনেলটো চবে সাবস্ক্ৰাইব কৰি দিলে হ'ল শ্বেয়াৰ কৰি দিলে হ'ল ভাল ভিডিঅ' পাই থাকিব মানুহে হাস্যৰক ভৰা বা অলপ যিকোনো ধৰণৰ ভাল ভিডিঅ' পাব চবে চালি হ'ল আৰু সেইটো অলপ কম আৰু হয় থেংক ইউ দাদা পিছে মই আপোনাক পিছত কল কৰি আছো কলটো আমি মোবাইল ফোনততো আমি কথা পাতাই নাই দিনো আজি ফাৰ্ষ্ট কলো তাকো আপোনাক কাৰণে টেনচন দিলো জ্বালা দিলো বেয়া নাপাব আৰু একদম ঠিক আছে একদম চৰি দিয়া ঠিক আছে